হাই এভৰিৱান, গুড মৰ্ণিং সকলোকে। ৰাতি আপোনালোকে গম পাইছে দেউতাক কেনেকৈ ছাৰপ্ৰাইজ দিলোঁ। আৰু এতিয়া মৰ্ণিং হৈছে আৰু আহি কিনে মই চেলুনত মোৰ কামখিনি কৰিলোঁ। আৰু এতিয়া চেলুনত এগৰাকী আহিব। তেওঁ আগতে কৈ থৈ দিছিল ষ্ট্ৰেইট বা কেৰাটিন কিবা এটা কৰিব বোলে। আজি আহিব তেওঁ। আৰু চাই লওঁ ক্লাইণ্টগৰাকী কি কৰিলে ভাল হ'ব হেয়াৰটো। তেওঁ আহি লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু তাৰপিছত এয়া ক্লাইণ্টগৰাকী আহি পালে আৰু আহি পোৱাৰ পিছত তেওঁৰ হেয়াৰটো মই চেক কৰি চালোঁ আৰু কি কৰিলে ভাল হ'ব সেইটো মই তেওঁক ছাজেষ্ট কৰিলোঁ। আৰু তেওঁৰ চুলিটো আছিল এনেকুৱা, তেওঁৰ পানীৰ প্ৰব্লেম আছে কিছু ঘৰত, মানে সেইকাৰণে চুলিটো বহুত মানে ডেমেজ হৈছে অলৰেডি। আৰু চুলিটো ছিঙিও গৈছে মানে মাজে মাজে। আৰু দেখিছে আপোনালোকে কেনেকুৱা টাইপৰ হৈ গৈছে, কিছু ষ্ট্ৰেইট আছে আৰু কিছু মানে ষ্ট্ৰেইট একেবাৰে নাই। তো কি কৰিলে ভাল হয় মই তেওঁক কৈ দিলোঁ। তেওঁ অৱশ্যে ষ্ট্ৰেইটনিং স্মুথনিং এনেকুৱা কিবা এটা কৰিব খুজিছিল, কিন্তু মই তেওঁক ৰিবণ্ডিংটো ছাজেষ্ট কৰিলোঁ, কাৰণ তেওঁৰ চুলিৰ তলখিনি একেবাৰে ডেমেজ হৈ গৈছিল। আৰু লগতে এটা কেৰাটিন ট্ৰিটমেণ্ট বা বটক্স ট্ৰিটমেণ্টো ছাজেষ্ট কৰিছোঁ, কাৰণটো ক'লোৱে তেওঁৰ চুলিখিনিৰ কথা। তাৰপিছত এয়া মই প্ৰচেছটো ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথম হেয়াৰ ৱাছ কৰিলোঁ। হেয়াৰ ৱাছ কৰাৰ পিছত এয়া ড্ৰাই মাৰিছোঁ। আৰু আগলৈ কি কৰি থাকোঁ ভিডিঅ'টো চাই থাকিব। আৰু তাৰপিছত এতিয়া আমি কৰিম ছেকেণ্ড প্ৰচেছটো, আৰু সেইটো হ'ল ক্ৰীম এপ্লিকেশ্যন। তো এতিয়া ভালদৰে গোটেই চুলিতে ক্ৰীম এপ্লিকেশ্যন কৰি ল'ম। আৰু ক্ৰীম এপ্লিকেশ্যন হোৱাৰ পিছত তাৰে যদি প্ৰচেছটো হৈছে, এই প্ৰচেছৰ পাছত ভালদৰে হেয়াৰটো ৱাছ কৰি দিম। এতিয়া ক্ৰীম এপ্লিকেশ্যন কৰা হ'ল, আৰু ক্ৰীম এপ্লিকেশ্যন কৰা হোৱাৰ পিছত ক্লাইণ্টক কিছু সময় ৰখিব দিলোঁ প্ৰচেছটো হোৱালৈকে। তাৰপিছত এতিয়া মোৰ এটা হেয়াৰ কাট আছে, হেয়াৰ কাটটো ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া বা আহি গ'ল আমাৰ। তাৰপিছত এয়া ভণ্টি আহিল, ভণ্টিক অকণমান চুলিটো ধৰি দিবলৈ দিলোঁ তাই অহাৰ পিছত। তাৰপিছত এয়া হেয়াৰ কাটটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এতিয়া ৰিবণ্ডিঙৰ প্ৰচেছটো হোৱাৰ পিছত এয়া হেয়াৰটো ৱাছ কৰি দিলোঁ। ৱাছ কৰি কিনে এয়া পূৰা ড্ৰাই মাৰি আছোঁ। আৰু তাৰপিছত এয়া আইৰনিং ষ্টাৰ্ট কৰি দিলোঁ। কিন্তু আজি আমাৰ ইয়াতে লাইনটো খুব ডিষ্টাৰ্ব দি আছে, কাৰণ বৰষুণৰ বতৰৰ কাৰণে লাইনটো খুব ডিষ্টাৰ্ব দিয়ে। ভল্টেজটো ইফালে কমকৈ আছে। এয়া চাওক, আইৰনিংটো প্ৰায় পিছখাজা হৈয়ে গ'ল। আৰু তাৰে মাজে মাজে বেলেগ ক্লাইণ্টো আহিছে আৰু সেইবিলাক কামো কৰি আছিলোঁ। ভণ্টিহঁত ইয়াত আছিল, সেইকাৰণে তেওঁলোকে ভিডিঅ' কৰি দিছিল, সেইকাৰণে ক্লিপবোৰ দিব পাৰিছোঁ। আৰু পিছফালে এয়া বৌ দুজনী আহিছিল, বা বৌ দাদা আজি গোটেইখিনি আহিছিল আমাৰ তাতে, কিন্তু মই থাকিব নোৱাৰিলোঁ। এতিয়া এয়া বেলেগ ক্লাইণ্ট এজন, এইটো বাই হয়, আমাৰ ঘৰৰে হয় বাৰু এইটো। তাৰপিছত চাই থাকিব আপোনালোকে কি কৰি থাকোঁ। তাৰপিছত এয়া ৰিবণ্ডিঙৰ গোটেই প্ৰচেছটো হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কৈ দিব ৰিবণ্ডিংটো। মই দেখাই দিছোঁ এবাৰ ভালদৰে, এয়া চাওক। আৰু মই কৈছিলোঁ আপোনালোকক যে তেওঁৰ চুলিখিনিৰ তলখিনি একেবাৰে ডেমেজ হৈ গৈছিল, তথাপিও ৰিজাল্ট বহুতেই ভাল আহিছে। কিন্তু ইয়াত যেতিয়া আৰু কেৰাটিন বা বটক্স কৰি দিম, তেতিয়া বহুত ভাল লাগিব চুলিটো। স্মুথনিং কেৰাটিন হোৱাৰ পিছত আমাৰ ৰুমৰ অৱস্থা এনেকুৱা হৈ যায়, ক'ৰ বস্তু ক'ত যায় হিচাপ নোহোৱা হৈ যায় মানে। আৰু তাৰপিছত আৰু হেয়াৰ কাট আছিল দুটা। এইটো এটা বাটাৰফ্লাই কাট হয়, এইটো সৰু ছোৱালী এজনী আহিছিল, কিন্তু কৈছে মই লাইনৰ খুব ডিষ্টাৰ্ব দি আছিল, ভালদৰে মই মানে ছেটিং কৰিব নোৱাৰিলোঁ। একেবাৰে জল্দি যিখিনি পাৰোঁ সেইখিনি কৰি দিছোঁ। তাৰপিছত এইখিনি কৰি দিলোঁ। তথাপিও ক্লাইণ্টগৰাকী একদম ছেটিছফাই হৈছে বুলি কৈছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে এই কাটটো কৈ দিব এবাৰ।
আৰু তাৰ পিছত ভণ্টিহঁতেও এটা কেক আনিছিলে দেউতাৰ বাৰ্থডেৰ কাৰণে। যোৱাকালি ৰাতিটো মই দিয়ে দিলোঁ, মই মিনি কেক এটা আনিছিলোঁ আৰু সিহঁতেও এটা দেউতাৰ কাৰণে কেক আনিছিলে। আৰু তাৰপিছত বা বৌ সকলোৱে আছিলে যিহেতু কেকটো একেলগে বাহঁতৰ লগতে কাটিলোঁ মানে। দাদাহঁত গ'ল কিন্তু বৌ আৰু বাহঁত আছিল। তাৰপিছত এয়া আমি বাৰ্থডে কেক কাট চুৰু কৰি দিলোঁ। Happy birthday to you. Happy birthday, dear Papa. Happy birthday to you. Here, got it. আৰু তাৰপিছত এয়া বৌ আৰু বাই দেউতাক কেক খোৱালে, মামাকক মানে কেক খোৱালে। এয়া এইটো হ'ল ডাঙৰ বৌ আৰু নেক্সট আহিব এইটো সৰু বৌ, গ্ৰীণ কাপোৰ যে পিন্ধিছে এইটো। আৰু লাষ্টত হ'ল সেইটো বা হিমাশ্ৰী বা। আগতেও ব্লগত দেখিছে মোৰ ব্লগত হিমাশ্ৰী বা। আৰু তাৰপিছত গোটেইকেইটাৰে মেমৰি হিচাপত এইটো এটা ক্লিপ ৰাখি থৈ দিলোঁ হাই বুলি। আৰু তাৰপিছত আকৌ আৰু এটা হেয়াৰ কাট আছিল কৈছিলে, কিন্তু লাইন একেবাৰে নাছিল, এনেকৈ ছেটিং নকৰাকৈ দি দিলোঁ। আৰু চেলুন বন্ধ কৰি আহি কিনে তলত এয়া দেউতাই ব্ৰেড দি আছিল আমাৰ ডগকেইটাক। আৰু ওপৰত যে আছে সেইটো নতুন এটা আহিছে, বেলেগৰ লগত আহোঁতে মানে আমাৰ তাত থাকিল, সেইকাৰণে সিহঁতে আটা বাঢ়ি আছিল আমাৰ আগৰ কেইটাই। তাৰপিছত এয়া দি দিলে। এনেইতো ভাত চাত দিয়ে থাকোঁ আমি, কিন্তু আৰু সন্ধিয়া টাইমত আৰু বিস্কিট বা ব্ৰেড এনেকৈ দি দিওঁ। এতিয়া দোকানৰ পৰা আহি ভাত পানী খালোঁ। তাৰপিছত আমাৰ এইফালে ৰিঅ' ট্ৰিট খাই আছে। অলপ লেটে হ'ল আজি দোকান বন্ধ কৰাতে। আহি কেনে এতিয়া এনেকৈ মুখ হাত ধুলোঁ। তাৰপিছত দেউতাক দিয়া মোবাইলটো মানে যিবিলাক আছিল সেইবিলাক কৰিব লগা নতুন মোবাইলত সেইখিনি কৰিলোঁ। নাই এতিয়া ভিডিঅ'টো শেষ কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এতিয়া বাই বাই।